আপুনি যে কৈছে অপেক্ষাত আছে অসমৰ মানুহৰ যে বাংলাদেশ আপোনাৰ কোনে কৈছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমীয়া জাতি বচাবৰ কাৰণে বাংলাদেশী লাগিব কৈছিলে না কওক আপুনি আপুনি এইটো পক্ষত আছে আপুনি আজি যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 কাৰণে বাচিব কথা কব নিজৰ বিবেকটো আপোনালোকৰ নিচিনা মানুহৰ পৰা আমি শিকিছিলো ঠগিব আহিছে আপুনি বহুত হাত থৈ ক'ব পাৰিব আপোনাৰ ল'ৰা ছোৱালী কাইলৈ সুৰক্ষিত হ'ব আপোনাৰ ল'ৰা ছোৱালী আছে নে নাই আপুনি নেক্সট জেনেৰেশ্যন অঞ্চলটো নোসোমাই কেতিয়াও দেই আপোনাৰ ল'ৰা ছোৱালী আছে নে নাই নিজৰ জাতিটোক আনৰ ওচৰত বনাই অলপ লাজ কৰক গম পাইছেনে আপোনালোকৰ পৰা আন্দোলন কৰিবলৈ বিদেশী খেদিবলৈ বিদেশী আজি কৈছে কি বিদেশী মুছলিমসকলে হিন্দুসকল নহয় বিদেশী গম পাইছেনে হিন্দুৱে হওক মুছলমান টুপি নকৰিব টুপি নিপিন্ধাব আমাৰ অসমীয়া আপোনালোকে গাঁৱৰ সৰল সহজ মানুহবোৰক এনেকুৱা টুপি নিপিন্ধাবহি বিজেপিয়ে ৰাম ৰাম কয় অসমীয়া ৰাম কীৰ্তন আছে গম পাইছেনে আমি সেইটো দিবলৈ বাধ্য হ'ম কিন্তু সন্মানৰ এটা সীমা আছে আমাৰ মানুহখিনিক দিম যোনকেইটা আমাৰ সহজ সৰল মানুহক যে বিজেপি য'তেই মিটিং হয় মুখ্যমন্ত্ৰী আৰু কথা নাই গাঁৱত আহি গাঁৱৰ মানুহ চলিবলৈ আহে বিজেপি কি আৰ এছ কি নেদেখাবই আমাৰ এই অঞ্চলত মনত থৈ লওক ভালকে কাণ পাতি শুনি লওক আপুনি সাংবাদিক এনেকুৱা তেনেকে চকু আপুনি নিবিচাব জাতি বিক্ৰী কৰি আপোনালোকে ৰাজনীতি কৰিবলৈ আহিছে ইয়াত সৰল সহজ মানুহবোৰক বুজাবলৈ আহিছে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ যোগেদি বাংলাদেশী নাহে কওক আপুনি ক'ব পাৰিব সেনেকেতো ক'লে হ'লে ক'ব পাৰিব হ'লে পাৰিব নাই আপুনি সপক্ষত আছো বুলি ক'লো নহয় মই আপোনালোকৰ নিচিনা মানুহ